উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ হয় আমি মংগলদৈৰ পৰা আহিছোঁ মংগলদৈৰ পৰা 22 কিলোমিটাৰ ভিতৰে ভেৰুৱা গাঁও বুলি কয় কলাই গাঁৱৰ পৰা হ'ব 30-40 কিলোমিটাৰ আপুনি কি কৰে ইয়াতে আমি ইয়াতে দুটো ৰাস্তাৰ পৰা গান চান গাই আৰু কি কৰিব আপোনাৰ ঘৰ ক'ত মোৰ ইয়াতে এইবিলাক বাইদা চাইডে বজাই কৰি থানতে বহি কৰি থাকোঁ আৰু এটা গান গাওকচোন বাৰু এটা লোকগীত এটা গাওক গুৰুজনাৰ লৈ এনেধৰণে আছোঁ দিয়ক হয় হয় এটা আমি শুনি যাওঁ শ্ৰী গুৰু শংকৰে মানৱে জনম লৈলা ঘোৰ কলিকালে জগতৰ মাজে নাম ধৰ্ম প্ৰচাৰিলা বৰ্তমান স্থানে শ্ৰী গুৰু শংকৰে মানৱী জনম লৈলা ঘোৰ কলিকালে জগতৰ মাজে নাম ধৰ্ম প্ৰচাৰিলা মিনতি বাসনা বল সর্বদানা শুনে শাস্ত্র মর্মা আপনা কুশলে সমাজে বেতবে নেরে বাহাদুর ধর্মা স্থানে শ্ৰী গুৰু শংকৰে মানৱী জনম লৈলা ঘোৰ কলিকালে জগতৰ মাজে নাম ধৰ্ম প্ৰচাৰিলা আপোনাৰ ঘৰ কোনফালে হ'ল আমাৰ ইয়াৰ পৰা 4 নম্বৰ ৰোড বুলি কয় হয় 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 আপুনি চকুৰে নেদেখে আৰু মোৰ চকুৰ জন্ম 3 মাহৰ পাছতে হ'ল আৰু এনেকুৱা এনেকৈ গান বাজনা কৰি আৰু ইয়াতে আছোঁ কৃষ্ণ এইটো লওকচোন বাৰু এনেকৈ গান চান কৰি গাই কৰি থাকোঁ আৰু ৰাইজে দি দিয়ে তেনেকৈ লওঁ হয় হয় বাৰু আহক দিয়ক 100 টকা দিছোঁ বাৰু কৃষ্ণ কৃষ্ণ মংগলদৈ আপোনাৰ ভিতৰৰ কিমান ভিতৰত যাব লাগে 22 কিলোমিটাৰ ভিতৰত মংগলদৈ পশ্চিমে এই হাওৰা ঘাটে নেকি কি কয় হেৰি ঘাট এই মংগলদৈ মানে দেওমৈনৰ পৰা যাব লাগে দেওমৈনৰ পৰা 10 কিলোমিটাৰ ভিতৰত মই যোৱা নাইতো মংগলদৈ মানুহ আহে ইয়ালে বাৰু আহোঁ দিয়ক আমি এইবাৰ আমি ভক্তি সৰোবৰ চাম আকাশী গংগা আহক ইয়াতে কি লিখা আছে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্বই অৱতাৰ কাৰণ নাৰায়ণ তুজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত মোতে মাত্ৰ সদা দিয়া মন মূৰ ভক্ত হোৱা সৰ্বক্ষণ মুকে পূজা মুকে মাত্ৰ কৰা নমস্কাৰ কহিলো তোমাত তত্ত্ববাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহিত সখী আমাৰ নামঘোষা এটোৱে মূল তত্ত্ব কথা আৰু
কোনটো? অঁ, আই খেৰসুতি সাংস্কৃতিক মঞ্চ। এতিয়া আমি ভক্তি সৰোবৰ এইটোৱে নেকি? ভক্তি সৰোবৰ কেনেকৈ আহিল জানে নাজানে আপুনি? ৰ'ব বাইকখন আছেনে চাই লওঁ। মাছ ওচৰত আহিছেনে? গ'ল দেখোন। এতিয়া মানুহে কিবা দিয়ে যে খোৱা বস্তু, সেইকাৰণে ইহঁতৰ ভয় নোহোৱা হৈছে আৰু। আহক। এই ৰঙা ৰঙা মাছটো কি নাম? বলক। বাইকখন আছে বাৰু। আমি ভক্তি সৰোবৰৰ চাৰিওপিনে অলপ ঘূৰোঁ। সুন্দৰ পৰিৱেশ, আকাশী গংগা ভক্তি সৰোবৰ। গুৰুজনাই নমাইছিলে। ক'ৰ পৰা নমাইছিলে? হয় নেকি? এই ভক্তি সৰোবৰটো এই চাওক, আকাশী গংগা ভক্তি সৰোবৰ।